আৰম্ভ হ'ব নেকি দ্বিতীয় বিশ্বযুদ্ধ? পুতিনক বাৰ বাৰ ৰখোৱাৰ পিছতো কিয় ৰখা নাই পুতিনে? কিয় যুদ্ধ ৰখোৱা নাই পুতিনে এতিয়ালৈকে? এয়া জানিবলৈ প্ৰথমতে আমি পুতিনৰ চৰিত্ৰৰ কথা জানিব লাগিব। ভ্লাদিমিৰ পুতিন বিশ্বৰ সকলোতকৈ শক্তিশালী মানুহ হিচাপে পৰিচিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন। ৰাছিয়াৰ ডিক্টেটৰ এক নায়ক হিচাপেও জনা যায় পুতিনক। ঘোঁৰা চলাই ভাল পায় পুতিনে। মাৰ্চিয়েল আৰ্ট আৰু জুডোত ব্লেক বেল্ট ভ্লাদিমিৰ পুতিন। কুকুৰৰ লগত খেলি ভাল পায় বহুত পুতিনে। আৰু আনপিনে তেওঁ স্বীকাৰ কৰে বাঘৰ। কিন্তু এইজন ব্যক্তিৰ মাথা বিশ্বৰ সকলো নেতাতকৈ আগত দৌৰে। কাৰণ পুতিনে যি কৰে বিশ্বই সেই কৰিবলৈ ভাবিবও নোৱাৰে। পুতিনৰ মাথা কেনেকৈ কাম কৰে ইয়াক ধৰিব পৰা নাই কোনো বিশ্বৰ নেতাই। পুতিনৰ জীৱন এতিয়া যিমান গুৰুত্বপূৰ্ণ তাৰ একদম বিপৰীত আছিল তেওঁৰ সৰুকাল। ছেইণ্ট পিটাৰবাৰ্গ ৰাছিয়া 7 অক্টোবৰ 1952 চনত পুতিনৰ জন্ম। ছভিয়েটৰ নেভিত কাম কৰিছিল পুতিনৰ দেউতাকে আৰু মাকে ফেক্টৰী এটাত কাম কৰিছিল। তেওঁ এজন মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল। আৰু আপোনালোকে দেখি থকা এই বিল্ডিংটোত পুতিনে মাক দেউতাকৰ লগত এটা সৰু ৰুমত বাস কৰিছিল। তেওঁ সৰুৰে পৰা আন্তঃৰাষ্ট্ৰীয় খবৰ ৰখা গুৰুত্ব দিছিল। বহু কষ্টৰে পুতিনে নিজৰ সৰুকাল খেদাব লগা হৈছিল। আৰ্থিক অৱস্থা সিমান এটা ভাল নাছিল পুতিনৰ পৰিয়ালৰ। পুতিনে বহুবাৰ এন্দুৰ ধৰি পইচা কামাইছিল। কাৰণ তাত এন্দুৰ ধৰি দিলে পইচা দিয়া হৈছিল। পুতিন স্কুলৰ বহুত চকা ল'ৰা আছিল। তেওঁ বহুতো খেলাত পাৰ্গত আছিল, যেনে ছুইমিং, মাৰ্চিয়েল আৰ্টছ ইত্যাদি। যি বয়সত ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন ৰচে সেই বয়সত পুতিনে এজন জাছুছ হোৱাৰ সপোন ৰচিছিল। তেওঁ এজন চিক্ৰেট এজেণ্ট হ'ব খুজিছিল। তেওঁৰ ইচ্ছা আছিল ছভিয়েট চিক্ৰেট এজেঞ্চি KGBত কাম কৰাৰ। তাত চাকৰি পাবলৈ বহুত কষ্ট কৰিলে পুতিনে। দিনে ৰাতি পঢ়া শুনা কৰিলে পুতিনে। বহু কষ্ট কৰি পঢ়া শুনা কৰি পুতিনে KGBৰ ইণ্টাৰভিউ দি আহিলে। আৰু প্ৰথম ইণ্টাৰভিউতেই পুতিনৰ চিলেকশ্যন হ'ল KGBত। আৰু তাৰ পিছৰ পৰাই পুতিনৰ জাছুছৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি হোৱা সপোন আৰম্ভ হ'ল। KGBত চিলেকশ্যন হোৱাৰ পিছত তেওঁৰ KGBত ট্ৰেইনিং আৰম্ভ হ'ল। সেই ট্ৰেইনিঙত তেওঁক চিক্ৰেট এজেণ্ট হিচাপে কেনেকৈ কাম কৰিব লাগে তাৰে অনুশীলন দিয়া হ'ল। বন্দুক কেনেকৈ চলাব লাগে তাৰো অনুশীলন দিয়া হৈছিল পুতিনক। যিকোনো পৰিস্থিতিত কেনেকৈ বাচি থাকিব পাৰি সেইবোৰ ট্ৰেইনিং দিছিল তেওঁ KGBত। অৱশেষত তেওঁক আণ্ডাৰ কভাৰ এজেণ্ট হিচাপে কাম দিয়া হৈছিল। তেওঁ ইউৰোপীয়ান দেশসমূহৰ জাছুচি কৰিছিল। তেওঁ বহু সময় জাৰ্মানত বাস কৰিছিল আৰু তাত তেওঁ জাৰ্মানী ভাষা শিকিছিল। এদিন জাৰ্মানীৰ বহুসংখ্যক লোকে পুতিনৰ অফিচৰ আগত আন্দোলন কৰিছিল আৰু সেই আন্দোলনকাৰীবোৰে ৰাছিয়ান জাছুচ KGB বাহিনীক মাৰি পেলাব খুজিছিল। আন্দোলনকাৰীবোৰে KGB অফিচৰ নিচে কাষতেই আন্দোলন কৰি আছিল। KGB অফিচৰ পৰা কোনো ওলাই অহা নাছিল বাহিৰলৈ আৰু সেই সময়ত তাৰ পৰা বাচি ওলাই যোৱা বহুত কঠিন কাম আছিল। কিন্তু অৱশেষত ভ্লাদিমিৰ পুতিন KGB অফিচৰ পৰা অকলে ওলাই আহিল আৰু আন্দোলনকাৰীসকলক সকীয়াই দিলে যে অফিচৰ ভিতৰত থকা KGB অফিচাৰবিলাকৰ হাতত বহুত মাৰাত্মক বন্দুক আছে। যদি আন্দোলনকাৰীবোৰে ইয়াৰ পৰা গুচি নাযায় KGB অফিচাৰ্ছবোৰে এই মাৰাত্মক বন্দুক ব্যৱহাৰ কৰা বাধ্যত পৰিব আন্দোলনকাৰীৰ ওপৰত। এয়াই কৈ ভ্লাদিমিৰ পুতিনে আন্দোলনকাৰীবিলাকক ঘূৰাই পঠাইছিল আৰু এয়া পুতিনে সকলো মিছা কথা কৈছিল আৰু জীৱন ৰক্ষা কৰিছিল KGB অফিচাৰ্ছবিলাকক। পুতিনে হাজাৰ হাজাৰ আন্দোলনকাৰীক একটিঙেৰে ঠগাবলৈ সক্ষম হৈছিল। পুতিনৰ সেই কাৰ্যকালতে ছভিয়েট ইউনিয়ন ভাঙি গ'ল আৰু পুতিনে সেই চিক্ৰেট এজেঞ্চি কাম বাদ দিলে। চাকৰিৰ পিছতে তেওঁ লিউডিমিলা নামৰ এজন মহিলাৰ লগত বিয়া পাতিলে আৰু 2জন ছোৱালীও জন্ম হ'ল পুতিনৰ। কিন্তু পুতিনৰ মন সদায় কামত ব্যস্ত আছিল। তাৰ বাবেই তেওঁলোকৰ খুব সোনকালে ডাইভৰ্চ হৈ গ'ল। অৱশেষত পুতিনে ৰাছিয়াৰ ৰাজনৈতিক খেলপথাৰত নামিলে। পুতিন এটা নতুন কেৰিয়াৰ আৰম্ভ কৰিব গৈ আছিল আৰু সেই ৰাজনৈতিক কালত পুতিনে এজন নতুন বন্ধু লগ পাইছিল যাৰ নাম হ'ল এনাটলি ছবচাক। ছবচাকক এজন মেয়ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু তেতিয়া ছবচাকে পুতিনক ভাইচ মেয়ৰ বনাই দিলে। এনেকৈ বহু বছৰ কাম কৰিলে আৰু 1996ত ছবচাকে মেয়ৰৰ পদৰ পৰা হাৰিলে আৰু ছবচাকে মেয়ৰৰ পদৰ পৰা হাৰাৰ কাৰণে পুতিনেও ভাইচ মেয়ৰৰ পদটো এৰি দিলে। তাৰ পিছত পুতিনে মস্কো গুচি গ'ল, ৰাছিয়াৰ ৰাজধানী চহৰ মস্কো। তেওঁ তাত ৰাষ্ট্ৰপতি বৰিছৰ টিমত যোগদান কৰিলে। পুতিন সেই গ্ৰুপত সকলোৰে প্ৰিয় হৈ পৰিল আৰু অৱশেষত পুতিনক ৰাষ্ট্ৰপতিৰ বনাব খুজিলে। তেওঁ তাত বহু ভাল ভাল কাম কৰিছিল আৰু এইবোৰ দেখি ৰাষ্ট্ৰপতি বৰিছে তেওঁক প্ৰাইম মিনিষ্টাৰ বনাই দিলে। 1999 চনত যেতিয়া বৰিছে ৰাষ্ট্ৰপতি পদৰ পৰা ৰিজাইন দিলে তেতিয়া পুতিনক ভাইচ প্ৰেছিডেণ্টৰ পদটো দিয়া হ'ল। কিন্তু পুতিনৰ লক্ষ্য আছিল ৰাষ্ট্ৰপতি হোৱাৰ। 2000 চনত তেওঁ ইলেকশ্যন খেলিলে আৰু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ভ্লাদিমিৰ পুতিন আৰু 2004 চনত দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হ'ল ভ্লাদিমিৰ পুতিন। কিন্তু ইয়াৰ পিছত তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা আছিল ভ্লাদিমিৰ পুতিনৰ। কিন্তু ৰাছিয়াৰ সংবিধান মতে পুতিনে তৃতীয়বাৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে। তেওঁ তেতিয়া প্ৰধানমন্ত্ৰী হ'ল আৰু 2012ত আকৌ
ৰাষ্ট্ৰপতি হ'ল ভ্লাদিমিৰ পুটিন। কিন্তু এতিয়া পুটিনে কোনো কাৰণতে ৰাষ্ট্ৰপতিৰ পদ এৰি দিব খোজা নাছিল আৰু সেইকাৰণে পুটিনে ৰাছিয়াৰ সংবিধান সলনি কৰি দিলে। আৰু সেই 2012ৰ পৰা এতিয়ালৈকে ৰাষ্ট্ৰপতি পদত অটুট আছে ভ্লাদিমিৰ পুটিন। কাৰো কথাই নুশুনে ভ্লাদিমিৰ পুটিনে। আমেৰিকা আৰু ইউৰোপৰ কথা গুৰুত্বই নিদিয়ে ভ্লাদিমিৰ পুটিনে। এনেকুৱা কোৱা হয় যে ইতিহাসত পুটিনৰ সকলোতকৈ এগ্ৰেছিভ মুড আজি 20 বছৰ আগত দেখা গৈছিল, যেতিয়া চেচেনিয়াৰ আন্দোলনকাৰীয়ে ৰাছিয়াৰ এটা চিনেমা হলত সোমাই তাৰে ভিতৰত থকা ৰাছিয়ান মানুহবিলাকক বন্ধক বনাইছিল। আৰু তেতিয়া পুটিনে আদেশ দিছিল যে সেই চিনেমা হলৰ এচিড পয়জন মিলোৱা যাওক আৰু চেচেনিয়াৰ আন্দোলনকাৰীকেইটাক মাৰি পেলোৱা যাওক। অৱশেষত সেই চেচেনিয়াৰ আন্দোলনকাৰী বিষৰ কাৰণে মৃত্যু হ'ল, কিন্তু লগতে বহুতো আম নাগৰিকো সেই বিষৰ দ্বাৰা মৃত্যুবৰণ কৰিব লগা হৈছিল। এই সিদ্ধান্তৰ কাৰণে পুটিনক বহু সমালোচনা কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুটিনৰ নাম বহুত হানি হৈছিল এই সিদ্ধান্তৰ কাৰণে। ইয়াৰ দ্বাৰাই প্ৰমাণ হৈছিল যে পুটিন এজন বহু শক্তিশালী ৰাষ্ট্ৰপতি। যে গোটেই কথা পুটিনৰ ওপৰতে নিৰ্ভৰ হৈ পৰিছে যে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ব নে নাই, বিশ্বৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। পুটিনৰ লগত আছে বহুতো কৰোড়পতি আৰবপতি কোম্পানীৰ মালিক, যাৰ পৰা আৰ্থিক সহায় লাভ কৰে ভ্লাদিমিৰ পুটিনে। পুটিনৰ বিপক্ষে যোনে থিয় হয় তাৰ জীৱন তছনছ কৰি দিয়ে পুটিনে।